নমস্কাৰ আজি আমি এই ভিডিঅ'ত আৰম্ভ কৰিবলৈ লৈছো কমপ্লেক্স নাম্বাৰ অৰ্থাৎ অসমীয়াত জটিল সংখ্যা মোৰ আখৰ বেয়া বাৰু জটিল সংখ্যা কমপ্লেক্স মানে হৈছে জটিল কিবা এটা কাম কৰি খুব কমপ্লেক্স লাগে হেতু মানে কামটো অলপ জটিল হয় হেতু মানে কমপ্লেক্সৰ অসমীয়া অৰ্থটো হৈছে জটিল ঠিক আছে কমপ্লেক্স নাম্বাৰৰ এটো ফাৰ্স্ট ভিডিঅ' ঠিক আছে এতিয়া ফাৰ্স্ট আমি বুজিলম কমপ্লেক্স নাম্বাৰ মানে হয় কি তাৰ আগত এটা জাস্ট ডেফিনেশন দিল সেই ডেফিনেশনটো আমি পিছত ভালদৰে বুজিম এটা জাস্ট বুজিবৰ কাৰণে তোমালোকে ভালকে চাবা a plus ib a plus small ib a plus ib are here বা ফৰ্মৰ যিবোৰ সংখ্যা হয় যিবোৰ নাম্বাৰ হয় সেইবোৰে হৈছে জটিল সংখ্যা অৰ্থাৎ কমপ্লেক্স নাম্বাৰ ঠিক আছে এটা a plus ib মানে এটো এটা সংখ্যা a plus ib এটো এটা সংখ্যা এটো আহি সংখ্যাবোৰক আমি কি বুলি কওঁ জটিল সংখ্যা এটা ইয়াতো কিছুমান কথা আহিব ইয়াৰ a আৰু b a আৰু b টো হৈছে বাস্তৱ সংখ্যা বাকি বাস্তৱটো ৰিয়েলত ইংলিছত কি বুলি কয় ৰিয়েল নাম্বাৰ ইয়াত a plus ib ৰ a আৰু b টো হৈছে ৰিয়েল নাম্বাৰ এখানলৈকে ঠিক আছে এটা মেইন কথা হল এই i টো যে আমি লিখিছো এই i টো কি হয় এই i টো কি এটা এই i টো বিষয়ে আমি বুজিম ঠিক আছে বহুত বছৰ আগতে কিছুমান গণিতজ্ঞই ভাবিলে যে আমি যিবিলাক সংখ্যা ইউজ কৰি আছো ব্যৱহাৰ কৰি আছো সেইবিলাক হয়তো সাফিসিয়েন্ট নহয় বা পৰ্যাপ্ত নহয় ঠিক আছে কিয় ভাবিলে যে তেওঁলোকে ভাবিছে এনেকুৱা কি সংখ্যা আছে যিবিলাকক বৰ্গ কৰি আমি নিগেটিভ নাম্বাৰ পাব পাৰো বা ঋণাত্মক সংখ্যা পাব পাৰো এতিয়া ধৰা হৈছে 2 square মানে 4 pi minus 2 whole square 4 pi 3 square 9 pi minus 3 whole square 9 pi হয় না যিকোনো সংখ্যা বৰ্গ কৰিলে আমি সদায় কি পাও এটা ধনাত্মক সংখ্যা পাও ঋণাত্মক সংখ্যা কেতিয়াও নাপাও ঋণাত্মক আমি কেতিয়াও নাপাও তেওঁলোকে ভাবিলে যে কি এনেকুৱা সংখ্যা আছে যে বৰ্গ কৰিলে ঋণাত্মক সংখ্যা পায় ঠিক আছে এতিয়া তেওঁলোকে ধৰি ললে যে x এনেকুৱা এটা সংখ্যা যিটো সংখ্যাক বৰ্গ কৰি পেলাই -1 পায় ভাবি ললে x এনেকুৱা এটা সংখ্যা যিটো সংখ্যাক স্কয়াৰ কৰি কি পায় -1 পায় এতিয়া a স্কয়াৰডাল যদি আমি হিফালে লৈ যাও সমান চিনৰ হিফালে যদি লৈ যাও এনেকুৱা হ'ব √over হৈ যাব হয়নে প্লাস ইফালে গলে মাইনাস ইফালে গলে প্লাস হৰণ ইফালে গলে পূৰণ ইফালে গলে হৰণ আৰু স্কয়াৰটো ইফালে গলে কি স্কয়াৰ ৰুট বা বৰ্গমূল x স্কয়াৰ =-1 x মানে হৈছে √over -1 ঠিক আছে এতিয়া √2 √1 √3 √5 ৰুটৰ ভিতৰত যদি ধনাত্মক সংখ্যা থাকে তেতিয়া তাৰ ভ্যালুটো নিৰ্ণয় কৰিব পাৰি ঠিক আছে তেতিয়া তাৰ ভ্যালুটো নিৰ্ণয় কৰিব পাৰি কিন্তু যদি ৰুটৰ ভিতৰত নিগেটিভ নাম্বাৰ থাকে তেতিয়া তাৰ ভ্যালুটো নিৰ্ণয় কৰিব নোৱাৰি এই ভ্যালুটো নিৰ্ণয় কৰিব নোৱাৰি ঠিক আছে ইয়াৰ এটা সলিউশন আমাক দৰকাৰ হৈছে এটা কি কৰিলে চাবা তাৰ মানে সিম্পলি যদি আমি কবলৈ যাও √over -1 ৰ কোনো ভ্যালু নাই এটা √1 ৰ ভ্যালু আছে 1 কিন্তু √-1 ৰ ভ্যালু কি নাই হেতু কাৰণে √-1 টো √-1 হিচাপে ম্যাথমেটিক্সত ৰাখি দিয়া হল আৰু √-1 ক এটা নাম দি দিয়া হল হেতু হল i মানে হৈছে আয়টা এই সিম্বলটোৰ নাম হৈছে আয়টা এটা নাম ঠিক আছে গতিকে এই a plus ib যেটো i ব্যৱহাৰ হৈছিল সেই i টো কি হয় তোমালোকে বুজি পালা সেই i টো হৈ গল √over -1 এখানে ক্লিয়াৰ হৈছে ওকে এটা তোমালোকে চাবা জটিল সংখ্যা আমি গৈ আছো দেই লাহে লাহে গৈ আছো তাৰ আগতে আমি এটা বুজিম কাল্পনিক সংখ্যা কাল্পনিক শব্দটো কল্পনাৰ পৰা আহিছে তাৰ মানে যিবিলাক বস্তু আমি কল্পনা কৰি লওঁ অৰ্থাৎ ইংলিছত ইমাজিনেৰী
যিবিলাক আমি ইমাজিন কৰোঁ, যিবিলাক আমি কল্পনা কৰোঁ, ইমেজিনৰ পৰা আহিছে, ইমাজিনাৰী, কল্পনাৰ পৰা আহিছে কাল্পনিক। এতিয়া চাবা, আমি যিবিলাক সংখ্যা জানো, যিমানবিলাক সংখ্যা আছে পৃথিৱীত, যিমানবিলাক সংখ্যা আছে, সকলো সংখ্যা হৈছে বাস্তৱ সংখ্যা। ঠিক আছে, বাস্তৱ মানে হৈছে ৰিয়েল, যিটো সঁচাকৈ অস্তিত্বত আছে, এইটো হ'ল বাস্তৱ। হ'ল, এতিয়া এই কাল্পনিক সংখ্যাটো বাস্তৱ সংখ্যাৰ অন্তৰ্গত নহয়, তাৰমানে বাস্তৱ সংখ্যাত নপৰে। ঠিক আছে, কাল্পনিক সংখ্যাটো হৈছে বেলেগ সংখ্যা। এতিয়া চাবা, ইয়াৰ ফৰ্মেল ডেফিনেশ্যনটো মই নিদিওঁ বাৰু, মই জাষ্ট বুজিবৰ কাৰণে কৈ দিওঁ। যিবোৰ সংখ্যাত আই দেখা পোৱা যায় সেইবোৰেই কাল্পনিক। যিবোৰ সংখ্যাত আই দেখা পোৱা যায় সেইবিলাকে কি কাল্পনিক। ফৰ এক্সাম্পল 6i, 3 + 4i, 9 - 3i, এইবোৰ এটা এটা সংখ্যা, এইটো এটা সংখ্যা, এইটো এটা সংখ্যা, এইটো এটা সংখ্যা। গোটেইকেইটা সংখ্যাতে কি দেখা পোৱা গৈছে? আই দেখা পোৱা গৈছে। আই দেখা পালে সেইবোৰ কি সংখ্যা? কাল্পনিক সংখ্যা। বুজি পালা? ক্লিয়াৰ হ'ল? আৰু এটা আমি ডেফিনেশ্যন চাই লওঁ, বিশুদ্ধ কাল্পনিক সংখ্যা। বিশুদ্ধ মানে কি ইংলিছত? পিয়ৰ। কাল্পনিক মানে ইমাজিনেৰী নাম্বাৰ, পিয়ৰ ইমাজিনেৰী নাম্বাৰ বা বিশুদ্ধ কাল্পনিক সংখ্যা। এতিয়া চাবা, যদি বাস্তৱ সংখ্যা এটাক আইৰে পূৰণ কৰা হয়, যদি বাস্তৱ সংখ্যা এটাক আইৰে পূৰণ কৰা হয়, সেইবোৰ হৈছে বিশুদ্ধ কাল্পনিক সংখ্যা। যেনে -3i, 6i, 14i, 9i, এইবোৰ। এতিয়া চোৱা, -3 টো, -6 টো, 14 টো, 9 টো এটা এটা কি বাস্তৱ সংখ্যা। বাস্তৱ সংখ্যাৰ লগত আই পূৰণ কৰি দিয়া হৈছে, সেইকাৰণে এইকেইটা হ'ল বিশুদ্ধ কাল্পনিক সংখ্যা। এতিয়া এইটো আৰু এইটোৰ মাজত ডিফাৰেন্সটো কি? ইয়াত চোৱা, ইয়াত 3 + 4i, 9 - 3i, তাৰমানে ইয়াত প্লাছ মাইনাছ হৈ পেলাই বেলেগ সংখ্যাও আহিছিলে, সেইকাৰণে এইকেইটা বিশুদ্ধ নহয়। ইয়াত কিবা এটা আছে, সেইটো কাৰণেতো বিশুদ্ধ নহয়। ধৰি লোৱা গাখীৰৰ লগত পানী মিক্স হৈ আছে, সেইকাৰণে গাখীৰখিনি পিয়ৰ গাখীৰ নহয়। বুজি পাইছানে? এতিয়া এইবোৰ হৈছে পানী, 3, 9 এইবোৰ হৈছে পানী, যিটো ইয়াত মিক্স হৈ আছে, সেইটো কাৰণে এইটো পিয়ৰ গাখীৰ নহয়, তাৰমানে এইটো পিয়ৰ ইমেজিনেৰী নাম্বাৰ নহয়। কিন্তু ইয়াত অকল আইয়ে আছে, তাৰমানে ইয়াত অকল গাখীৰে আছে, এইটো পিয়ৰ গাখীৰ, সেইটো কাৰণে এইটো পিয়ৰ ইমেজিনেৰী নাম্বাৰ। বুজি পালা? আই হোপ এইখিনিলৈকে যিখিনি বুজাইছো সেইখিনি তোমালোকে বুজি পাইছা। আৰু ইয়াৰ নেক্সট ভিডিঅ'ত আমি ইয়াৰ নেক্সট পাৰ্টটো কৰিম, গতিকে গোটেই ভিডিঅ'খিনি পাই থাকিবলৈ তোমালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা। থেংক ইউ।